মই ফেঞ্চি বজাৰৰ পৰা আহি পেলাই খিচিৰি বনাওঁ আৰু আপোনালোকে মোৰ লগত থাকিব চাই থাকিব। তেলখিনি গৰম হোৱালৈকে মই ইয়াতে গোটা জিৰা দিম, অলপ তেজপাত দিম, তাৰপিছত ক'লা জিৰা অলপ দিম, তাৰপিছতে আদা পিচি থৈছোঁ আৰু শুকান জলকীয়া কেইটামান দিম। So hello guys, welcome to my blog. আৰু আমি এতিয়া ফেঞ্চি বজাৰ আহি আছোঁ আৰু তাতে আমি প্ৰথমতে মায়ে কৈছিলে যে অলপ বগৰী লাগে। চ' আমি ৰাস্তাতে বগৰীখিনি দেখি গ'লোঁ আৰু কিনি লওঁ একেবাৰে, কাৰণ আমাৰ হাতত টাইম বহুতেই কম। ঘৰত গৈ ইমিডিয়েট আমি খিচিৰি বনাব লাগিব, দেউতাক খাব দিব লাগিব, কাৰণ দেউতা অকণ অসুস্থ, তেখেতৰ মেডিচিন টাইমত আছে। সেইকাৰণে যি পাৰিছোঁ আমি পটাপট কিনি লৈছোঁ। আৰু বেকাৰী বিস্কিটছ আমাৰ খতম হৈ গৈছিলে। চ' শেখ ব্ৰাদাৰ্ছটোতো জানে, বহুত পুৰণা নামী দোকান আৰু ইয়াত বেকাৰী বস্তু বহুত ভাল। চ' মই হাজবেণ্ডৰ লগত আহিছোঁ, তেখেত আগতে সোমাই গৈছে আৰু আমি চাওঁ কি কিনিব পাৰোঁ। কিন্তু বহুতেই বেছি চইচেছ, একদম কনফিউজ লাগি যায়, কি কিনো কি নিকিনো তেনেকুৱা হয়। চ' আপোনালোকে দেখিছে বিভিন্ন ধৰণৰ বেকাৰী আইটেমছ আছে আৰু মোৰ নান কাটাই বিস্কুটটো বিৰাটেই ফেভৰেট। চ' মই এইটো এটা টেমা লৈছোঁ আৰু আমাৰ কিনা হ'ল। মই বাহিৰত ওলাই আহিছোঁ, তাৰপিছত তেখেত আহিব, কাৰণ সময় একদমেই হাতত কম। যিখিনি সময় আছে আৰু সেইখিনি আমি ফুল্লি ইউটিলাইজ কৰিব লাগিব। এয়া মই কিয় কাৰণে শ্বপিং কৰিছোঁ আপোনালোকক জনাম, আপোনালোকে চাই থাকিব, চাই থাকিলে নিশ্চয় গম পাব। আৰু মোৰ শ্বপিং ডান, অলম'ষ্ট ডান, আৰু এটা বস্তু বাকী আছে। এতিয়া আমি বাবু বজাৰ কয় ফেঞ্চি বজাৰত, তাতে সোমাই গৈছোঁ। মই দুটা ব্লাউজৰ পিচ ল'ম আৰু কি ল'লোঁ মই আপোনালোকক চিয়'ৰলি কালি দেখাম, কাৰণ আজি মোৰ হাতত এটাই কথা আৰু সময় কম কৈ আছোঁ। ব্লাউজৰ পিচ দুটাও ল'লোঁ, কি ল'লোঁ কালি দেখাম। আৰু মই যিহেতু নতুন আৰু মোৰ তেনেকৈ কেমেৰা কৰিব পাহৰিয়ে যাওঁ, কিছুমান পইণ্টত যেতিয়া মনত পৰে কেমেৰাটো কৰোঁ, তেতিয়া মনত নপৰে, পাহৰি যাওঁ, বেগৰ ভিতৰত ফটো সোমাই থাকে। আমি ঘৰত আহি আছোঁ, যিমান জল্দি আহি পাওঁ সিমানেই ভাল। আৰু স্কুটাৰতে গৈছিলোঁ, আৰু এইটো জানে হেলমেট পিন্ধিবই লাগিব আজিকালি স্কুটাৰত। চ' বহুত দি ড্ৰাইভাৰ এণ্ড দি চিটাৰ দুজনে হেলমেট পিন্ধিবই লাগিব। আৰু এইটো আমাৰ ৰাস্তা, এইটো ৰাস্তাত বহুতেই শান্তিদায়ক ৰাস্তা পাওঁ মই। এইটো ভিতৰুৱা ৰাস্তা, ৰেলৱে হেৰিতে হয়, ৰেলৱে ৰাস্তা, দুপিনে কোৱাৰ্টাৰ, এইপিনে হেড অফিচ, এইপিনে কোৱাৰ্টাৰ। চ' এইটো ৰাস্তা মোৰ বিৰাটেই ভাল লাগে। এইটো ৰাস্তা দি আহিলোঁ, ইয়াত ঘৰ আহি পালোঁ। আহি পাই পেলাই মোৰ দায়িত্ব, এইবিলাক দালি ভিজাই থৈছিলে মায়ে, বহুতখিনি ৰেডি কৰিয়ে থৈছে। মই খালি তেলটো মাৰি খিচিৰিটো বহাই দিলেই হ'ল। এয়া চব ৰেডি আছে, চাউল চব্জিও ফ্ৰাই কৰি থোৱা আছে। সেইটো জহা চাউলৰ আজি খিচিৰি বনাম, ঝুৰি খিচিৰি কয়, ভুনি খিচিৰি, এটা হৈ থাকিব পোলাও নিচিনা। চ' মই প্ৰেছাৰত তেল দিলোঁ, তেল দি পেলাই তাতে জিৰা দিলোঁ, শুকান জলকীয়া দিছোঁ, তেজপাত দিম, তাৰপিছত ইমিডিয়েটলি ফ্ৰাই কৰি মই এইটো ভেজিটেবলছবিলাকতো আছিলেই কাটি ফ্ৰাই কৰি থোৱা, চ' বহাই দিলোঁ। যিমান জল্দি হ'ব পাৰে সিমানেই ভাল। আৰু আজি মোৰ ব্লগটো হয়তো বেছি এক্সিড নহ'ব, ইমানখিনিলৈকে থাকিব, আপোনালোকে চাই থাকিব। আৰু মই ট্ৰাইপড এটা নিশ্চয় জল্দি কিনিব লাগিব। এইখন দেউতাৰ থাল, দেউতাই সেই বইল ডাল আৰু বইল ভেজিটেবলছ দুটা বইলেই খায়। চ' মই দেউতাৰ প্লেটখন ৰেডি কৰি দিওঁ। তাৰপিছত এয়া আমাৰ দেউতাৰ ফ্ৰুটছ এটা দিওঁ, এপলছ থাকিলে এপল, নহ'লে পাইন। চ' আজি অমিতা দিয়া গ'ল, আৰু আপোনালোকে থাকিব ষ্টে কানেক্টেড। আজি মোৰ ব্লগত ইমানখিনিয়ে, বাই বাই।